নমস্কাৰ মোৰ মৰমৰ ইউটিউব ফেমিলি সকল মই তৃষ্ণা পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগত স্বাগতম জনাইছোঁ। আৰু আজি ফাগুনৰ ২৭ তাৰিখ আজি আমি বিহু আৰম্ভ কৰিব ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় দেৰিকৈ পাব। এতিয়া আমি এটাই ৰুম বনাই ল'ম থকাৰ কাৰণে ইমানখিনি কৰিব নোৱাৰিম, তো লাহে লাহে পিছত কৰি যাম। আৰু কি কি নিয়ম কৰিব লাগে এতিয়া সেইবিলাক কৰি আছোঁ মই। আৰু ঘৰটো হ'ল মোৰ খুৰাৰ মানে দেউতাৰ সৰু ভাই, আৰু খুৰাও নাই দেউতাও নাই বৰদেউতাটোও নাই, কোনো নাই। তিনি ভায়েকৰ গোটেইকেইজন ঢুকাইছে আৰু এইজনী হ'ল খুৰাটোৰ বোৱাৰী, ডাঙৰ বোৱাৰী। আৰু সিহঁতৰ ঘৰতে নিয়মবিলাক কৰি লৈ আছোঁ, কি কৰিব লাগে নালাগে। আৰু মিস্ত্ৰীজন হ'ল ঘৰৰ মিস্ত্ৰী, পইচা বাচি যাব। আৰু এতিয়া আমি গৈ আছোঁ। আৰু এতিয়া আপোচ ফুটা আৰম্ভ কৰিম। আৰু বাবুৰ বদমাছি চাওক কেনেকুৱা কি কৰি আছে। এই মাটিবিলাক ঘৰত দিয়াৰ কাৰণে আনি থোৱা হৈছে।
টুকুৰা আছিল তো সেইটো দি থৈছোঁ আৰু পাইলৰ টুকুৰা আছিল আৰু পান তামোল দি দিলোঁ। পইচা দি দিছোঁ 1 টকা মাত্ৰ। এইটো ভিতৰতে থাকি যাব এইবিলাক। আৰু বাৰীখনৰ অৱস্থা কি হৈ গৈছে, কিমান বছৰৰ পৰা 25-26 বছৰমানৰ বেছি হ'ল চাগে এই বাৰীখনত মানুহ নাই। আমি তো সেইকাৰণে বেলেগে চব এইবিলাক চব্জি তব্জি লগাই একদম অৱস্থা নাইকিয়া কৰি দিছে। আৰু এতিয়া আমি গ'লে সেইবিলাক চাফা হৈ যাব মানে। আৰু আমাৰ এতিয়া পোষ্টপুতা হৈ গ'ল। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালে ভালে থাকোঁ, এই ঘৰটোত